তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকক? আশা কৰিছোঁ আপোনালোকক সকলোৱে ভালে আছে। মোৰ ইউটিউব চেনেল কল্যাণজ্যোতি বল আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে দেখিছে এতিয়া শিৱসাগৰ বৰপুখুৰী কিনাৰে কিনাৰে গৈ আছোঁ আমি। একচুৱেলি মানে মোৰ শিৱসাগৰত কাম এটা আছিল, তো কামটো কৰিবৰ কাৰণে আহিছিলোঁ আৰু কামটো কৰি হৈ গ'ল। এতিয়া মানে পুখুৰীটো পাৰত এনেই আহি ভাল লাগে মানে এই ৰাস্তাটো কিবা। এতিয়া যাব লাগিব আমি ৰাইট চাইডে। এতিয়া আকৌ যাব লাগিব লেফ্ট চাইড। একচুৱেলি আমি বাইপাছেদি যাম এতিয়া। এতিয়া যাব লাগিব আমি ৰাইট চাইডে। কি এইটো চাওক ৰাস্তা মানে একদম এইডোখৰ পূৰা ধূলি, মানে একদম যাবলৈ বেয়াই এডোখৰ। এতিয়া পানী দি দিছে অলপ কাৰণে ধূলি নাই মৰা, নহ'লে এডোখৰ পূৰা ধূলি। আৰু শিৱসাগৰ ওলাই আহিলোঁ মানে এনেই বহুত দিনৰ মূৰত শিৱসাগৰ ছাইডে এপাক। তাতে শিৱসাগৰত কাম এটাও আছিলে, কামটো হ'ল। এতিয়া এনেই অলপ ফুৰাও হ'ল অলপ। এই শিৱসাগৰ ছাইডে মানে আহিলে মানে ভাল লাগে, মানে দৌল চলবিলাক চাব পাৰি। এতিয়া বাইকখন অলপ ফালি চাব লাগিব। এইডোখৰ বাৰু ৰাস্তাটো ইমান হেৰি নহয়। এতিয়া আমি অলপ আগত পামগৈ মানে দৰিকা দলং। ইয়াত কিবা শুনিলেও গাড়ীবোৰ ৰখি দিছে। তো এনেকুৱা ইভিনিং টাইমত ওলাই আহি কাৰ ভাল লাগে নে ক'বচোন আপোনালোকে। আজি খালি গৰমটো পূৰা, মানে কি ক'ব আৰু, গৰম পূৰা দিছে আজি। টিকা ফটা ৰ'দ বুলি কয় যে, এইটোকে কয় আৰু। এতিয়া অলপ ভাল লাগিছে, অলপ কমিলে মানে ভল্টেজটো। এতিয়া পাই গ'লোহি আমি দৰিকা দলং। সেইফালে যাওঁগৈ মানে অলপ। এতিয়া অলপ ভাল ৰাস্তা পাইছোঁ, মানে অকণমান এতিয়া স্পীড উঠাই যাওঁ বাইকখন। মানে এনেকুৱা ৰাস্তা হ'লে এখন চলাবা আৰু পূৰা দি যাব পাৰি একদম। ইমানতে যাব দেই আপোনালোকে। 102, 110। ইমানতে চাই থাকিব আপোনালোকে। 120, 125, 130। দৌৰ এই ৰাস্তাটোত মানে প্ৰথম আহিছোঁ। এতিয়া আগত ক'ৰবাত গাঁত গোট থাকিলে খতম আৰু, সেইটো কাৰণে ইমান স্পীড নুঠাওঁ। ইমানখিনি উঠালোঁ আজি। এতিয়া ৰাইট চাইডে যাওঁগৈ দিয়া আমি। ৰাস্তাটো অলপ ভাল নহয় মানে। আৰু GoPro এংগেলটো মানে আগৰ ভিডিঅ'টোত মোৰ ভাগৰ বৰ মানে আগলৈ হৈ আছিলে এংগেলটো। এতিয়া কেনেকুৱা এংগেলটো পাই আছে আপোনালোকে ক'বচোন দেই। মানে মই GoProটো লগাই থাকোঁতে মানে এংগেলটো নেদেখোঁ, মই ধৰিবই নোৱাৰোঁ। মই আজি মানে ভাল আহিছে গতে লাগিছে। আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাব, মানে কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাব বিচাৰে কমেণ্ট কৰি জনাব। আৰু এই বাইকখনৰ বিষয়ে যদি কিবা জানিব বিচাৰে সেইটো জনাব, মানে কিবা মাইলেজ টেষ্ট বা টপ স্পীড সেইবিলাকো জনাব। আপোনালোকক মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। এতিয়া মানে ডেইলি পাই থাকিব। মই আগৰ ভিডিঅ'টোত কৈছিলোঁ, যোনে যোনে চাইছিলে গম পায়। মানে এতিয়া সপ্তাহে মোটামুটি মানে এটা দুটা ভিডিঅ' পাই থাকিব আৰু আপোনালোকে। আৰু মই বহুত দিন মানে ব্ৰেক ল'লোঁ, প্ৰায় 2 বছৰমান হ'ল মানে ভিডিঅ' চিডিঅ' নবনোৱা। একচুৱেলি মানে মোক কি হয়, GoPro নাছিলে, সেইটো কাৰণে মই ভিডিঅ' বনাব পৰা নাই। আৰু এতিয়া লগৰটোৰ পৰাই আগৰ ভিডিঅ'টো চাইছিলে আপোনালোকে, যোনে গম পায়। লগৰটো আজিও তাৰ ভাগৰে লৈ লৈছোঁ এতিয়া GoProটো, যিহেতু দুইটাই লগতে আহিছোঁ শিৱসাগৰ। তাৰো কাম আছিলে, মোৰো অলপ কাম আছিলে, দুইটা হৈ যাওক বুলি আহিলোঁ।
এতিয়া ঘৰ মুখে গৈ আছোঁ আৰু এইখন মানে ফালি কি ক'বা আৰু একদম পূৰা এক্সেল দি মজা লাগে আৰু 5 ছেকেণ্ডমানতে হাণ্ড্ৰেড উঠি যায় নি আৰু এই ৰাস্তাটো মানে য'তে ত'তে ওখ চাপ আছে মানে পটককৈ ঢালি যাব নোৱাৰি গাইজ এতিয়া আহি আমি আমাৰ হোম টাউন মানে ডিমৌ পাম এতিয়া ডিমৌত কিবা এটা খাই ল'ব লাগিব মানে একদম নলি চলি শুকাইছে গোটেই আৰু ৰ'দটো যিটোহে দিছে মানে আজি ক'বই নালাগে আৰু একদম দেহা পানী পানী হৈ গৈছে কিবা এটা খাই লৈ পিনে আপোনালোকক আকৌ লগ পাইছোঁ যাওঁ এতিয়া পটাপট গাইজ এতিয়া আহি পাই গ'লে আমাৰ হোম টাউন ডিমৌ এইয়া ডিমৌ চাৰিআলি আগলৈ যাওঁ এতিয়া অলপ কিবা এটা খাই ল'ব লাগিব কিবা এটা খাই ল'ব মানে পূৰা আৰু গৰমো দিছে পূৰা গাইজ যেতিয়া মানে কিবা এটা খাই ল'লোঁ অলপ তেতিয়াহে মনটো অলপ ভাল লাগিছে আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বুলি যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তো তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰি থৈ যাব আকৌ অন্য এটি ভিডিঅ'তে আপোনালোকক লগ পাম আজিলৈ বাই বাই গাইজ